সাম্প্ৰদায়িক মানে কি? মইতো কাৰ এগেইনষ্টত আছো আপোনালোকে জানে। গোচৰ তৰিলে মোৰ কিটো হ'ব? মইতো কলা মানে কলা, বগা মানে বগা। আজিও ভাষণত মই কি ক'লো? মই ভয় খাই আছো নেকি? গতিকে মোকতো এইবিলাকে কোনো ভয় খুৱাব নোৱাৰে। আজি কেছ দিয়াৰ পিছতো মই মিটিঙত কি ক'লো? গতিকে শিৱামণি বৰাই কেছ দিয়ক, দিগন্ত বৰ্মনে কেছ দিয়ক, তেওঁলোকৰ মালিক ৰাহুল গান্ধীয়ে কেছ দিয়ক। কাৰণ ৰকিবুল হুছেইনে চিষ্টেমটো বেলেগ ধৰণে বনাই পেলাইছে। প্ৰদ্যুৎ বৰদলৈ 2029 লোকসভা ইলেকশ্যনৰ 2 মাহ আগত আহিব। দেৱব্ৰত শইকীয়া ইলেকশ্যন হাৰাৰ পিছত আহিব। কাৰণ জিকালৈকে তেওঁ আহিব নোৱাৰে, কাৰণ হিতেশ্বৰ শইকীয়াৰ ল'ৰা। হাৰাৰ পিছত মই এদিন বাইদেউৰ তাত যাম, বাইদেউ মানে তেওঁৰ মাক। তাৰপিছত বাকীখিনি মই কৰি দিম। ভূপেন বৰাই যেতিয়া কংগ্ৰেছ কৰিছে চিৰিয়াছলি কৰিছে, কিন্তু মই প্ৰথমৰ পৰা কৈছোঁ যে হিন্দু লিডাৰ কংগ্ৰেছত থাকিব নোৱাৰে। কাৰণ ৰকিবুল হুছেইনে চিষ্টেমটো বেলেগ ধৰণে বনাই পেলাইছে। গতিকে মানুহৰ লগত সমস্যা নহয়। সেইকাৰণে মই যেতিয়াৰ পৰাই ভূপেন বৰাই কয়, তেতিয়াই মই ভূপেন বৰাক কওঁ, 2-3 দিন লগ পাইছোঁ, যে তুমি ক'ব পাৰা কিন্তু পাৰ্টীয়ে তোমাক বেকআপ নকৰে।